Hello everyone, welcome back to my YouTube channel. আমি আজি ভোগালী বিহুৰ পাৰ্টি খাম। সো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাই থাকিব মোৰ লগত আমি কি খাম, কেনেকৈ খাম, কেনেকৈ বনাই খাম। মাছ মাংস আজি ডাবল আছে। সো আজি ডাবল পাৰ্টি। বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। চাই থাকিব মোৰ লগত স্ক্ৰিপ্ট নকৰাকে। বাইদেউ আজি আকৌ আহিলে ভোগালী বিহু। হেপী ভোগালী বিহু। আকৌ আহিলে আজি কি খাম আমি? আজি আৰু ঔটেঙাৰ লগত মাছ খাম আৰু হাঁহ চৰাই ভাজি খাম আৰু ভালকৈ টেষ্টিকৈ বনাব জানে সেই বাইদেউ। চ' আমি কি খাম, কেনেকৈ খাম আপোনালোকে চাই থাকিব। পাৰ্টিৰ কাৰণে লৈছোঁ এটা হাঁহ চৰাই পত হেপী ভোগালী বিহু বাইদেউ। সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ বাইদেউ। বাইদেউ হেপী ভোগালী বিহু। হেপী ভোগালী বিহু। সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ভোগালী বিহু বাইদেউ হেপী ভোগালী বিহু। হেপী ভোগালী বিহু। সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সেয়া আমাৰ মালিকনী বাইদেউ। সিহঁতে বোলে কাইলৈহে আপোনালোকে খাব ন? কাইলৈ খাব। এই পালি হনা সেয়া আমাৰ পাৰ্টি আকৌ একে পাৰ্টি পাৰ্টি আৰম্ভ। সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ বুলি কওকচোন বাইদেউ। সমূহ অসমবাসীলৈ। আমি আগতে ধুবুৰী থাকোঁতে জেৰিন কি খাইছা? জেৰিন কি খাইছা কৈ দিয়া। বগৰী খাইছা? বৰাই কি খাইছা? আমি আছো নহয় গাড়ী সেয়া বজাৰৰ পৰা মাছ কিনিছোঁ। বাইদেউ জুই জ্বলাইছোঁ। এয়া হাঁহ লগতে চিকল মাছ। এনেকৈ আৰম্ভ মেজি জ্বলোৱা এনেকৈ আৰম্ভ কৰিছোঁ আমি। চাওক পানী বেছি হৈছে নেকি? পানী বেছি হোৱা নাই, জাকিটো বাইদেউ বহলকৈ দিছে। কি হৈছে ৰিচিভ কৰা নাই যে। সেয়া বাইদেউৰ হেড মাষ্টৰৰ ৱাইফ আহিছা। মাইনা ভালে আছানে? ভালে আছে। ভালে আছে। ছাৰ আহিছেনে? আমাৰ বাইদেউৰ হেড মাষ্টৰৰ ৱাইফ আৰু বাচ্চাটো আহিছে। হেল্ল' কৈ দিয়া। হেপী ভোগালী বিহু। হেপী ভোগালী বিহু। হেপী ভোগালী বিহু। থেংক ইউ। অসমীয়া ড্ৰেছ পিন্ধিছে। অসমীয়া ড্ৰেছ চাওক। সেয়া গামোচা চোলাক সেইফালে চিলাই দিছে। কোনে চিলাই দিছে? চিলাই নহয় কিনা হয়। ধুনীয়া লাগিছে একদম হেণ্ডচাম। হেপী ভোগালী বিহু বুলি কোৱা। কৈ দিয়া। কি নাচিছিলা তুমি এইফালে? নাচা নাই নে চাব গৈছিলা? নাচিব লাগে। আজি খুব টিভি চাব লাগে। টিভিতে ওলাই থাকিব আৰু আজি বাইদেউৰ আমাৰ নাচো অৱস্থা হৈ আছে। এয়া বাইদেউৰ সৈতে যাবগৈ এতিয়া। ভাইটিয়ে ভোগালী বিহু পাতিছোঁ। ভোগালী বিহু আমি ইয়াতে বনাইছোঁ চবেই। ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ছাৰ। সেইফালে আগৰ থকা জেগাতে আছে ন? নাখায় নেকি? আমি এই পিকনিক খাইছোঁ। আপুনি খাব।
কেনেকুৱা লাগিছে গুচাই বাইদেউ ভাল লাগিছেনে আৰু সেই কিবাখিনি পাখিখিনি ইয়াতে জ্বলাই লৈছোঁ কাৰণ পিছত আকৌ লেতেৰা হ'ব ইয়াতে জ্বলাই দিছোঁ লগে লগে ইয়াতে পাখিখিনি এনে তাৰ মোবাইলটো দিয়াচোন ধনিয়া আলু 1 কেজি আৰু সেইটো ডিছ আনিছোঁ ন এয়া বাইদেৱে মাছ চাফা কৰি আছে ৰৌ মাছ এইখিনি 1 কেজি বেছি আছে চিতল মাছ নাপালোঁ কাৰণে আমি ৰৌ মাছে খাব লগা হৈছে ইয়াতে চিতল মাছ আমি বিচাৰিছিলোঁ কিন্তু নোলাই বজাৰত আজি ৰৌ মাছৰ লগতে ঔটেঙাৰ লগত খাম ন ওলাই আজিয়ে নোলালে কিন্তু কালি সিদিনা আমি গৈছিলোঁ নহয় বজাৰত সেইদিনাখনো ওলাইছে আজিও ওলোৱা নাই আজি বিচাৰিছোঁ আজিয়ে পোৱা নাই আমি নিজৰ চকুৰে দেখিছোঁ নহয় তোমালোকৰ ইমান তোমাৰ বাবিক মৰম কৰিছে এয়া এতিয়া আলু কাটিবৰ কাৰণে ধুনীয়াকৈ ধুই লৈছোঁ আৰু আলু কটা হৈছে কটা আৰম্ভ মাছ চাফা কৰা হৈছে ৰৌ মাছৰ লগত আমি ঔটেঙাৰ জোল খাম আজি আমাৰ বাইদেৱে বহুত টেষ্টিকৈ বনাব জানে কাৰণে আমি ঔটেঙাৰ লগত ৰৌ মাছ খাম ভাল লাগে ঔটেঙা আৰু ৰৌ মাছ লগতে হাঁহৰ মাংসৰ লগত আলু পিঁয়াজ Di bareng sintek portugir ko. Ini dulu sampai sampai okay rating hai kawan torgam dulu nih torgam mah deh longkar সেয়া মাংস রেডি মাংস কাটিলো আলু কাটা হয়েছে মাছ আৰু কাটিবলৈ আছে এই জেৰিম কি হৈছে এনেকৈ ৰেডি কৰাই লৈছোঁ উপকৰণখিনি মাছ ভাজিছে mata no tengo mal mo bang tangarang baide nga sabe longo que todo está con sar by dogo dui con tero sorry sar bujine medise abang mo timbang mo kung ay timbang sa leader ay ipala sa na keso kaya yun ito sa aking tindon
Ipak ko dadya ko bulit kulog yan di ko lang nadya ko nga pa rin. Mati na din sipon. জামা lang হৈছে মুজু চিনকিnya মোক ৰাতি আন্ধাৰ হৈছে কাৰণ কাৰেণ্ট নাই ইয়াতে কাৰেণ্টৰ বহুত প্ৰব্লেম দিছে সেয়া এতিয়া ভাত খাম আমি আজি দোকান পাতি বাইদেউ দোকান পাতি ভাত খাবৰ কাৰণে Coba dari Maida nggak kok?